বেক টু আনাদাৰ ব্লগ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। আৰু ব্যস্ত হৈ পৰিছোঁ কাৰণ আজি আমি এটা পিকনিক গৈ আছোঁ আৰু শেষলৈ চালেহে গম পাব যে আমি কোন জেগাত আজি পিকনিক অফিচৰ কেইজন মানুহৰ লগত আমি গৈ আছোঁ পিকনিক কৰিব। আৰু এয়া অৱশ্যে আমি খানা ঘৰতে বনাই সকলোৱে মই পোলাও বনাইছোঁ আৰু কেইজন মানে চিকেন বনাব আৰু এজনে পোলাও বনাব। তেনেকৈ আমি আজি ঘৰতে বনাই কিনে আমি এঠাই জেগাত ফুৰিবলৈ যাম আৰু ফাৰ্ষ্ট মানে আমাৰ পিকনিক বুলি ক'ব পাৰোঁ বা হেৰিটো এনেকৈ বহুত দিন হ'ল যোৱা নাই ক'তো, আজি ওলাইছোঁ আৰু এয়া মই পূৰা পোলাও ভাজাত একদম ব্যস্ত হৈ পৰিছোঁ। দেৰি হৈ গ'লোঁ, এতিয়া যাওঁ পটাপট যাওঁ, দেৰি হৈ গ'ল। আৰু এয়া চাওক মই পূৰা বেগ ৰেডি। ঠিক আছে মই এতিয়া যাওঁ, পূৰা ৰেডি হৈ যাওঁ। অ'কে ইলাবা কিবা ক'বা? পূৰা পানীটো ভৰাই লওঁ ইয়াতে আমাৰ অফিচ কিটচেনৰ পৰা। পানীটো লাগিব ন, মেইন পানী ইছ। অ'কে পানী দেখোন বহুত কম পৰি আছে ৰে, পানী দেখোন নাইয়েচোন, অলপ ৰখিব লাগিব চাগে, অলপ ৰখি দিওঁ ন। নাই চানবক্স আনিছা ন? চাহ আনিছা? ফুল চার্জ চব খোৱা টোপোলা চবেই লৈছে। আৰু নিমখ আনিছা? ৰিজবাৰ টোপোলা ক'ত? মোৰ টোপোলা গাড়ীত সোমাই দিলো। I step up to the mic, gonna make it swing. Feel the rhythm in your bones, let the music sing. Got that poppin' beat, gonna make you. আমাৰ মায়া মেডামক চাও বা মায়া বা ও ভাই আৰু এনেকে আমাৰ গাইজ ৰায়া আলিচা এলন্টিক পুৰা ভিডিঅ' কৰি আছে। এইটো মায়াবা আৰু এনেকে, আৰু এইফালে আলামিন, এয়া এলন্টি মাছ মাৰিলে লৈ যাব পাৰিম। মই দেখুৱাইছোঁ এইফালে এয়া নদীখন ইফালে আছে আৰু এনেকে গছজোপা আৰু এৱাবিলাক এনেকে ৰেডি হৈ গৈছোঁ। আৰু আমি যিয়ে নহওক আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু ইয়াতে বহুতে ফটো তুলি আছে। এই জেগাতে বহুত মানুহে ফটো তোলে বা দেখিছোঁ আগতেও, কিন্তু অহা নাছিলোঁ। কিন্তু আৰু এটা এই জেগাটোৰ ফালে আহিছিলোঁ, কিন্তু এইখিনি জেগালৈ অহা নাই। আৰু পিছ চাইডত এটা জেগা আছিলে, সেই জেগাটোত আহিছিলোঁ। কল অৰ্থাৎ এয়া কল, মায়াবাৰ কল। আৰু এইফালে মায়াবা কণী আনিছে। কি আনিছা মায়াবা? কণী কি কৰিছে? তাৰপিছত এনেকৈ আচ্ছা বাটাৰ মিলাবা নেকি? এনেকে ওলোৱা ইমান গৰম বাটাৰ জ্বলিব। মানে এনেকুৱা লাগিছে পথাৰত চাহ দিবৰ কাৰণে আহিছা আৰু চাহ খাই আছা। আলামিনে এনেকৈ বহিছে, চাহ দিব আহিছে মানে পথাৰত। ক'ত মানুহ আহিছিল ন, গৰু লৈ আহিছিল নেকি? নাই এলন্টিত আহি কেনেকুৱা লাগিছে কোৱা? ৰিজুবা ৰিভিউটো কোৱা এলন্টিত হেৰিটো। আরে
इतना छोटा छोटा केला लेके आया है मायाबा। मैडम ये आप देख रहे थे पत्ता पत्ता, लेकिन अंदर भी बहुत माल है। आप साकली तो खाली अंदर में बहुत है बोले। अंदर में तो नहीं है, बहुत छोटा है। পাকলিটো পাতলা হয় কিন্তু ভাল হয়, বস্তু আছে বলে। মই তো গম পালে ফাৰ্স্টত নললো হয়, নাই ল কল খা। ভাই মই খালো ভাই। খোৱা খোৱা একো নহয়। আলিছা কেলাটো লৈছা? छोटा है। কোনটো কোনটো কলটো? একো নাই, আমি ফ্ৰী মাইণ্ডৰ। আলিছা খাই দিলে কলটো, চাহ আলিছা। Leave me, baby, don't wanna fall again. This just বাই আছে আৰু এইবিলাক বটল দেখিছা ন, পানী যিখিনি দেখিছে এইবিলাক হৈছে মাছ ধৰিবৰ কাৰণে জাল পতা হৈছে। আৰু এইটো অংশ মই দেখুৱাইছোঁ, এইটো এটা পাথৰ, এইখিনি এটা পাথৰ আছে। আৰু এইটোৱে হৈছে ওচৰৰ পৰা মই দেখুৱাইছোঁ এলনটি বুলি কোৱা, যিটো আহঁত গছৰ জোপাটোকে এলনটি বুলি কোৱা হয়। আৰু তাকে এলনটি বুলি কৈছে জেগাটো, এনেকুৱা। আৰু এইটোৱে আৰু পোষ্ট মাৰিছোঁ, ফটো তুলিছোঁ। ইলাবা কি কোৱা কোৱা, এলনটিত আহি কেনেকুৱা লাগে? কেনেকুৱা লাগিছে কোৱা? ফিলিং এলন এলো। আচ্ছা এলনটি জেগাটোৰ পৰা আমি এতিয়া বেলেগ এঠাইত লৈ যাম, কাৰণ ইয়াতে মাছ মাংস খোৱাৰ মানে এলাও নাই। আৰু পাৰ পাৰ্চনকে 25 ৰুপিজ টিকেট মানে লোৱা হয়। আৰু এই জেগাটো হ'লে আপোনালোকক মই দেখুৱাইছোঁৱে। এলনটি জেগাটো বিশেষ কিনো হয়, এজোপা ব্ৰহ্মপুত্ৰ নদীৰ মাজত যিটো এটা গছ এজোপা আছে, আহঁত গছ হয়, সেই গছজোপাকে এলনটি বুলি কোৱা হয়। আৰু এই এলনটিটো বা ফটো তুলিবৰ কাৰণে বা এনেই ঠিক আছে, বা পিকনিক প্লেচ আছে ঠিক আছে আৰু টাইম পাছ কৰিবৰ কাৰণে, কিন্তু অলপ খাবৰ কাৰণে জেগা বহিবৰ কাৰণে, যিহেতু পিকনিক বুলি ক'লে মাছ মাংস থাকে, যিহেতু ওচৰতে এটা মন্দিৰো আছে, এই মন্দিৰটো হয়। তো এইকাৰণে মানে এইটো বস্তু এটা মানে এইটো ছিষ্টেম কৰি ৰাখিছে যে মাছ মাংস খাব নোৱাৰি। হয়, মন্দিৰ থাকিলে মাছ মাংস খাব নোৱাৰি, সেইটো এটা ভাল কথা নহয়, ভাল নালাগে নিজৰো। তো সেইকাৰণে আমি ভাবিছোঁ এতিয়া পবিতৰালৈকে যাম। আৰু এই জেগাটো হ'ল এইটোৱে হৈছে বা সেয়াই। আৰু এতিয়া আমি এতিয়া যাওঁ এই জেগাটোৰ পৰা পবিতৰালৈকে। আমি আহি আছোঁ এতিয়া এলনটিৰ পৰা। এতিয়া ক'ত যাম আলামিন? পবিতৰা যাম ন? বাপৰে ভাগৰ লাগিছে। আলিচাৰ বোলে ভাগৰ লগা নাই, তাই বোলে পাথৰ এটা দাঙিব বিচাৰি আছে। পাথৰ দাঙিম আৰু মই নোৱাৰিছোঁ আৰু। ভাগৰ লাগিছে আলিচা চা। ডান্স কৰি আছিলোঁ, সেই গানটো আমি চলাব পৰা নাই, সেইকাৰণে কপিৰাইট লাগিব বুলি। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আশা কৰি নিশ্চয় ভাল পাব ভিডিঅ'টো। খাব ৰেডি হৈ গৈছোঁ। এয়া কি কি আনিছোঁ চাওঁ, দেখুৱাইছোঁ। পনীৰ, চিকেন। দিয়া আৰু তোমাৰ চিকেনটো হেৰি চিকেনটো দিয়া চালাড দিয়া। হা 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 মাৰা কেনেকুৱা হৈছে? বঢ়িয়া বঢ়িয়া। এইটো চিকেন হেৰি হয়, চিকেন হয়। হৈছে উলিবা। অ' মা ইমান চিকেন, কোনটো পেটত সোমাম? দৈ দি দিয়া। আৰু বাৰিছে তোমাৰটো? মই বাৰা নাই, মই বাৰি যাৰ পিছত খাম এটা গছ কৰি লওঁ। একদম ৰেডি হৈ গৈছে, খাই লওঁ এতিয়া। আৰু কাপ লাগে চিকেন? ভালত নালাগে এটা। পনীৰ দিয়া মোক।
তোমাৰ ৰাইতা ৰাইতাটো পিছত দি খোৱাৰ পিছত ৰাইতা থাকিবা সালাদ পিয়াজ এখন দিছো পনীৰ দলি মাৰি দিছো দে আৰু বেয়া আছে নাপাবি আনা সালাদ লোৱা নাই লোৱা মায়াটো হৈ যাব চিকেন খাম মই লৈ যাব লাগিব বেয়া কৰি খাম মই বহুত বেকাকে বহিছো মানে কোনো কথা দিব নোৱাৰো এনেকৈ নোৱাৰো এনেকা তাল লইলে না এনেকা তাল লইলে অলপ চিনি মানুহ নহয়তো নিজে নিজৰ তাৰিফ কৰিছে কি ভাল হৈছে এইটো কৈ যোৱা একফালৰ পৰা কোনে ক'বা মায়ে বা ভাল হৈছে চিকেন পনীৰ এটো চিকেন তোমাৰ ভিডিঅ' খতম এটা গাড়ী দিও বাকিখিনি এটা জাত পেলাই দিম তো কেনেকুৱা লাগিলে ভাল লাগিল লাষ্টত ফাৰ্ষ্ট পিকনিক হয় এইটো আমাৰ আৰু এনেকৈ ভাল লাগিলে আমাৰ অফিচৰ ছোৱালীকেইটা আছিলে ল'ৰা মই আছিলোঁ আৰু আলামিন আছিলে ভালে লাগিলে আমাৰ গড়বিলাক এইটো চাইডত আছে ন মোৰ কেমেৰা ফকাছ ইমান নেহি হতা হে লেকিন য দেখা হে দেখেয়া এয়া গড়বিলাক দেখিছেনে এয়া গড় 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 হৌৱা গড় ইয়াতে আছে এইপিনে আছে সেই তাতে 6টা মান আছে দেখিছ এই 5 ইয়াত দেখিছে কিমান ঘন